কবিতাৰ শিৰোনাম খেতিয়কবোৰ যে আৰু কবি আৰু আবৃত্তি সমুদ্ৰ ভৈৰৱ। অচিনাকি খেতিয়ক এজনে মোক ক'লে দিনবোৰ দীঘল হ'বলৈ ধৰিছে আৰু মই বুজি নাপালোঁ তেওঁৰ চকুৰ গাঁতত ওলমা আন্ধাৰে ভয় কৰে দিনলৈ নে ৰাতিলৈ। মইতো পাহৰিয়ে গৈছিলোঁ তেওঁতো খেতিয়ক। চৌকাটিৰ বাবে তেওঁ বিচাৰে হাঁচতিয়ে যেন দিনটো নাতে, ভঁৰালটিয়ে যেন বছৰটি আতে। দিনবোৰ দীঘল হওক, বিচনাৰ পৰা বগাই অহা কেৰমেৰণিটো কঁকাললৈ আহি নাপাওক। আন্ধাৰেৰে উশাহ লোৱা বাঘটো যেন জহনিত যাওক। তেওঁ বিচাৰে ৰাতিবোৰ ছুটি হওক, লাগিলে চকু গাঁতলৈকে সোমাওক।